তই ইয়াত অকলে অকলে কি কৰি আছ? নাই, এনে অলপ বহিছোঁ। নিশ্চয় তই কিবা এটা ভাবি আছ। কি ভাবি আছ কচোন? নিৰ্মল, মই আৰু নপঢ়োঁ। কি? তই নপঢ়? ইমান ভাল ৰিজাল্ট কৰিও তই নপঢ় বুলি ক'লি যে? মোৰ আৰু পঢ়িব মন নাই। অসীম, তোৰ এটা কথা মনত আছেনে? অ' নিৰ্মল, তই পঢ়া কমপ্লিট হোৱাৰ পিছত কি কৰিবি? মই এটা ডাঙৰ চাকৰি কৰিম। আৰু তই? মোৰ বকুল ফুলৰ দৰে হ'ব মন যায়। মানে বকুল ফুলবোৰ ইমান সৰু, অথচ ইমান ধুনীয়া সুগন্ধি। তাৰমানে তই বকুল ফুলৰ দৰে হৈ চাৰিওফালে সুগন্ধি বিলাবি। আৰু যদি তই নপঢ়, তই কেনেকৈ সমাজত বকুল ফুলৰ দৰে হ'ব পাৰিবি? মই ভুল ভাবিছিলোঁ নিৰ্মল, তই মোক এইবোৰ লাজ নিদিবি। পিছে এতিয়া পঢ়া শুনা বাদ দি তই কি কৰিম বুলি ভাবিছ? জানো ক'ত বা কি কৰিব পাৰোঁ। ভগৱানে বা ভাগ্যৰ চোৱা কোনফালে ঘূৰাই। তই যি ভাল দেখ তাকে কৰ। ভাবিছিলোঁ কাইলৈৰ পৰা তোৰ লগত কলেজ যাম। মই আহিছোঁ। বাবা অসীম, তোৰ কলেজ কোনদিনৰ পৰা আৰম্ভ হ'ব? কিয় সুধিলে দেউতা? মানে মই মহাজন খুৰাক টকা কেইটামান ধাৰলৈ খুজিছিলোঁ। তেখেতে টকা কেইটা দিলে তই এডমিশ্যনটো ল'ব পাৰিলি হয়। দেউতা, আপুনি আৰু টকা ধাৰলৈ আনিব নালাগে। কিয়? মই আৰু নপঢ়োঁ দেউতা। কি? তই আৰু নপঢ়? কিন্তু কিয় বাবা? মোৰ আৰু পঢ়িব মন নাই। বাবা, নপঢ়িলে তই পিছলৈ কেনেকৈ চলিবি? কিয় দেউতা, নপঢ়া মানুহবিলাকে কিবা চলি থকা নাই নেকি? আৰু আপুনিতো আমাৰ ঘৰখন চলাই আছে ন? চলাই আছোঁ। মই কেনেকৈ চলাই আছোঁ, তহঁতক কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ, সেইটো মইহে জানো। সেয়েহে তই পঢ়া শুনা কৰি চাকৰি এটা গতাই ল'বি বুলি আশা কৰিছিলোঁ। আমাৰ দৰে মানুহে চাকৰিৰ আশা কৰি লাভ নাই দেউতা। চাকৰিৰ আশাত ৰৈ গোটেই জীৱন পাৰ হৈ যাব। আপুনি ইমান মোৰ বাবে চিন্তা নকৰিব দেউতা। মই সদায় আপোনাৰ বজাই নাথাকোঁ। ভণ্টি, দেউতা ক'ত গৈছে? দাদা তই উঠিলি? দেউতা কামত গৈছে। তোৰলৈ জলপান থৈ দিছোঁ, খাই ল'বি তই। মই অলপ ৰমলা খুৰীহঁতৰ পৰা আহোঁ। তই আকৌ ৰমলা খুৰীহঁতৰ তাত কিয় যোৱা? ৰমলা খুৰীক বোলে কেইখনমান ৰুমাল লাগে, মোক দি থৈ আহিব কৈছে। তই বাহিৰলৈ গ'লে দুৱাৰখন বন্ধ কৰি যাবি, মই আহিছোঁ। ভণ্টি ৰুমাল চিলাই হ'লেও নিজৰ খৰচখিনি উলিয়াই আছে। আৰু মই ল'ৰাটো হৈও তাৰমানে তই আৰু নপঢ়? নাই, নপঢ়োঁ আৰু। কি কৰিবি তেতিয়াহ'লে? জানো ক'ত বা কি কৰিব পাৰোঁ। তই এতিয়া মোক এৰি যাবি ন? মানে মই যে এতিয়া চাকৰি কৰিব নোৱাৰিম, আৰু চাকৰি নকৰিলে তোক জানো মোলৈ বিয়া দিব? পাগল, তই কি মোক বেলেগ ছোৱালীবোৰৰ দৰে বুলি ভাবিছ নেকি? চাকৰি নোহোৱাকৈ কি বেলেগ মানুহবোৰ চলি থকা নাই? এতিয়া ইমান ভাবিব নালাগে, ব'ল ঘৰলৈ যাওঁ।
দাদা অ' দাদা তই ইমানকৈ কি ভাবি আছ চাহ হাতখন দে কিয় কি হ'ল তই হ'বলা পাহৰি গৈছ আজি যে ৰাখী বন্ধন মই পাহৰিয়ে গৈছিলোঁ চাওঁতে হাতখন দে ভণ্টি তোক দিবলৈ মোৰ হাতত মৰম আৰু আশীৰ্বাদত বাহিৰে একো নাইও হ'ব মোক নালাগে ভগৱানে ইমান ভাল দাদা এজন দিছে আৰু মোক একোৱেই নালাগে এতিয়া তই মন মাৰি থাকিব নালাগে চাইকেলখন লৈ অলপ ওলাই যা মই ভাত বনাওঁ দাদা অলপ মাত দিবচোন অঁ কওকচোন তুমি ইয়াতে কাম কৰা নেকি হয় কিয় বা সুধিলে নহয় মানে মই যদি ইয়াত কাম কৰিব বিচাৰোঁ মই পাৰিম নে নিশ্চয় পাৰিব আপুনি আহক শৰ্মাদাৰ লগত কথা পতাই দিছোঁ আহক দাদা আপোনাৰ লগত কথা পাতিব বিচাৰিছে অঁ ভাইটি কোৱাচোন কি কথা আছিল অঁ গৈছোঁ দাদা মই আপোনাৰ গেৰেজত কাম কৰিব বিচাৰোঁ আচ্ছা তোমাৰ নাম মোৰ নাম অসীম তুমি আগতে ক'ৰবাত কাম কৰিছিলা নেকি নাই কৰা দাদা ঠিক আছে তুমি কাইলৈৰ পৰা আহি যাবা মই আজিৰ পৰা কৰিব পাৰিম দাদা মোৰ একো অসুবিধা নাই হয় নেকি ঠিক আছে তেতিয়াহ'লে জিন্তু ঐ জিন্তু অঁ দাদা অসীমক অলপ দেখাই দেচোন দাদা অঁ আহিছা এইটো লোৱা অসীম কাইলৈৰ পৰা 10 বজাত পোৱাকৈ আহিবা হ'ব দাদা মই 10 বজাৰ আগতে আহি পাম গুড বয় ঠিক আছে এতিয়া তুমি যোৱা আহিছোঁ দাদা দাদা ভাল কাপোৰ এযোৰ দেখাবচোন এইযোৰৰ দাম কিমান হ'ব দাদা 700 হ'লে দিব পাৰিম দাদা এতিয়া মই আপোনাক এই 500 টকা দিলোঁ আপুনি ৰাখি থওক বাকীখিনি মই কাইলৈ আহি দি লৈ যাম
দাদা মই থ'ব দিয়া কাপোৰযোৰ ঠিক আছে মই আহিছোঁ ভণ্টি অ' ভণ্টি চা ওলাই আছোন কি হ'ল দাদা ইমানকৈ চিঞৰিছ যে এয়া চা মই তোলৈ কি আনিছোঁ তই এইবোৰ কিয় আনিব লাগে আৰু পইচা ক'ত পালি তই সেইবোৰ জানিব নালাগে দেউতালৈ কিবা এটা আনিছোঁ দেউতা ক'ত আছে মোলৈ কিয় আনিব লাগে এনেকৈ যধে মধে পইচা পাতি খৰচ কৰাটো ভাল কথা নহয় ভণ্টি তই যাচোন পানী এগিলাচ লৈ আহ। ঠিক আছে দেউতা আমাৰ যে তিনিচুৱাত গেৰাজখন আছে তাৰ দাদাজন বহুত ভাল হা মই তাতে কাম কৰি আছোঁ দেউতা আৰু লগতে শিকিও আছোঁ ভালেই কৰিছ এনেই থকাতকৈ কিবা এটা কাম শিকি থকাই ভাল আৰু দেউতা মই যদি ভালকৈ কাম শিকিব পাৰোঁ পিছলৈ এখন ডাঙৰকৈ গেৰেজ খুলিব পাৰিম দাদা ল দাদা তই এনেকৈ কাম কৰি আমালৈ বস্তু লৈ আহিছ দেখিছা দেউতা আমাৰ দাদা ইমান ভাল সি প্ৰথম উপাৰ্জনেৰে নিজৰ ভনীয়েক আৰু দেউতাকলৈ বস্তু লৈ আহিছে দেউতা মই অলপ বাহিৰৰ পৰা আহি আছোঁ যা পলম নকৰিবি সোনকালে আহিবি ঠিক আছে মেঘালী বহুত টাইম হ'ল নেকি অহাৰ হ'ল অলপ টাইম পিছে কাম কৰি কেনেকুৱা লাগিল আমাৰ যে গেৰাজৰ দাদাজন আছে বহুত ভাল জানা মোক ইমান ধুনীয়াকৈ কামবিলাক দেখুৱাই দিয়ে আৰু কৈছে মই যদি এনেকৈ কামবোৰ শিকি থাকিব পাৰোঁ পিছলৈ এখন ডাঙৰকৈ গেৰেজ খুলিব পাৰিম পিছে মোক পাহৰি নাযাবা আকৌ অ' মই পাহৰিয়ে গৈছিলোঁ এইটো লোৱা কিয়নো আনিব লাগে এইবোৰ একো নহয় ভাল লাগিছেনে চোৱাচোন বহুত ধুনীয়া আৰু তুমি দিয়া প্ৰতিটো বস্তুৱে মোৰ বহুত মৰমৰ নিৰ্মল তই কিবা কামত আহিছিলি নেকি তোকে বিচাৰি আহিছোঁ ৰ পিছে বকুল ফুলৰ দৰে হ'ব বিচাৰজন আজি যে গেৰেজত কাৰণটো কি অসীম ইমান ভাল ৰিজাল্ট কৰিও গেৰেজত থাকিব তোৰ লাজ নালাগে নিৰ্মল মই হ'ব মই তোৰ কথা শুনিব নিবিচাৰোঁ তোক মোৰ বন্ধু বুলি ক'ব লাজ লাগিছে
নিৰ্মল তই ইয়াত ৰৈ আছ যে কিবা অসুবিধা হৈছে নেকি মোৰ গাড়ীখন ষ্টাৰ্ট হোৱা নাই জানো কি হৈছে ৰ মই চাই দিছোঁ নিৰ্মল গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া তই যাব পাৰিবি অসীম তোক মই এতিয়াও বেয়া পাই আছোঁ ইমান পঢ়া শুনা কৰি তই কেনেকৈ গেৰেজত কাম কৰিব পাৰিছ নিৰ্মল আজি যদি মই গেৰেজত কাম নকৰিলোঁ হয় তোৰ এই গাড়ীখন কেনেকৈ ঠিক হ'ল হয় সকলোৰে ভাগ্যত একে নাথাকে নিৰ্মল মই আহিছোঁ ভাইটি অঁ অসীম দা নেকি আছে ৰ'ব মাতি দিছোঁ অসীম দা কোনোবা এজন আহিছে আপোনাক মাতিছে কোনে মাতিছে অ' গৈছোঁ ৰ নিৰ্মল তই আজিও কিবা গাড়ীৰ প্ৰব্লেম হ'ল নেকি অসীম তোৰ লগত অলপ কথা আছিল হয় নেকি ৰ এই জিন্তু এই মোবিলটো তই চেঞ্জ কৰি দিবি ঠিক আছে ব'ল চৰি তোক সেইদিনা মই তেনেকৈ ক'ব নালাগিছিল নিৰ্মল তই কি কৈছ এইবোৰ মই সেইবোৰ একো ভাবি থকা নাই তোক মই ভাল বন্ধু বুলি ভাবোঁ জানো মই তোৰ মনটো কেনেকুৱা মই বুজি পাওঁ তই এনেকৈ পঢ়া শুনা বাদ দি গেৰেজত কাম কৰিবি বুলি ভবা নাছিলোঁ ভাবিছিলোঁ তই পঢ়া শুনা কৰি ডাঙৰ কিবা এটা কৰিবি নিৰ্মল মানুহ হৈছে পৰিস্থিতিৰ দাম ভগৱানে ভাগ্যৰ চকা যোনফালে ঘূৰাব মানুহ সেইফালে যাব মোৰো মন আছিল বহুত পঢ়িব কিন্তু দেউতাৰ ফালে চাই মই আৰু পঢ়িব নিবিচাৰিলোঁ সেই দিনৰ পৰা দেউতাই কষ্ট কৰি কৰি আমাক ডাঙৰ দীঘল কৰিছে দেউতাৰ এনেকুৱা এটা অৱস্থা দেখি যদি মই আৰু পঢ়িয়ে থাকোঁ সেইটো মোৰ বাবে বহুত ডাঙৰ মূৰ্খামি হ'ব সেইবাবে পঢ়া বাদ দিয়াৰ সিদ্ধান্ত ল'লোঁ কিবা এটা কৰি দেউতাক অকণমান আৰ্থিকভাৱে সহায় কৰাৰ চেষ্টা কৰিলোঁ অসীম সেই বকুল ফুলৰ সুগন্ধি আজি মই তোৰ তাত অনুভৱ কৰিছোঁ সঁচাই তই বকুল ফুলৰ দৰেই আই এম প্ৰাউড অফ ইউ অসীম যিজন ল'ৰাই নিজৰ ফেমিলিক ছাপৰ্ট কৰিব পাৰে সেইজন ল'ৰাৰ মনটো কিমান মহান হ'ব পাৰে ভগৱানে তোৰ মংগল কৰক তই যাতে আগলৈ আৰু ভাল কাম কৰিব পাৰ দে মই এতিয়া আহিছোঁ দে Jamendo.com. বাবা Jamendo.com. ক'ত গৈছিলা এনে অলপ ওলাই গৈছিলোঁ চা বাবা তই অসীমৰ লগত বৰ বেছি ঘূৰা ফুৰা নকৰিবি কিয় দেউতা সি এজন গেৰেজত কাম কৰা ল'ৰা তাক তোৰ লগত নিমিলে Jamendo.com. আপুনি ভুল ক'লে নেকি দেউতা তাক মোৰ লগত নহয় মুখে তাৰ লগত নিমিলে কি কি কৈছ তই এইবোৰ আপুনি মোক কি শিকাইছে দেউতা পঢ়ি শুনি কেনেকৈ চাকৰি কৰিব পাৰি কিন্তু পঢ়ি শুনি কেনেকৈ এজন ভাল মানুহ হ'ব পাৰি সেইটো মই অসীমৰ পৰা শিকিছোঁ Jamendo.com. এজন ডাঙৰ মানুহ হোৱাৰ আগত এটা ভাল মনৰ অধিকাৰী হোৱাটো খুবেই প্ৰয়োজন যিটো মই অসীমৰ পৰা শিকিলোঁ
আৰু এটা কথা, এই পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্কটো কি জানে আপুনি? বন্ধুত্বৰ সম্পৰ্ক, যিটো সম্পৰ্কত কোনো তেজ মঙহ জড়িত নাথাকে, কেৱল ভগৱানৰ ইচ্ছাতেই সম্পৰ্কটোৰ সৃষ্টি হয়। এই বন্ধুত্বৰ সম্পৰ্কটো ধনী দুখীয়া উচ্চ নীচ এইবোৰত ভাগ কৰিব নাযাব। Jamendo.com. অসীম, চাওঁ এইফালে আহাচোন। মোক মাতিছিল নেকি দাদা? আজি চাইকেল লৈ অহা নাই নেকি? নাই দাদা, মোৰ চাইকেলখন অলপ বেয়া হৈ আছে। এই চাবিটো লোৱা। আজিৰ পৰাই তুমি চাইকেল লৈ আহিব নালাগে। হৌ বাইকখন দেখিছানে? আজিৰ পৰা তুমি সেই গাড়ীখন লৈ আহিবা। কিন্তু দাদা, চোৱা, তোমাৰ দাদাই সেই গাড়ীখন তোমাক উপহাৰ হিচাপে দিছে। আজিৰ পৰা তুমি ক'ৰবাত গ'লে সেই গাড়ীখন লৈ যাবা। আজিৰ পৰা সেই গাড়ীখন তোমাৰ। যোৱা, এতিয়া ফুৰি আহা। আৰু শুনা, লাহে লাহে চলাবা কিন্তু। আৰে এইখন কাৰ বাইক? আজিৰ পৰা মোৰ গেৰেজৰ দাদাজনে মোক উপহাৰ হিচাপে দিছে। এতিয়ালৈ কাকো উঠা নাই, ভাবিছোঁ তোকে প্ৰথম উঠাম। মোৰ ভয় লাগে, পৰি যাওঁ যদি। মই থাকোঁতে আৰু তোক কৰিব দিম নে? পাগল। ভালকৈ থৈ দিয়ক। লাহে লাহে চলাবি আকৌ। নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চোৱানা পৰিলো তোমাৰে প্ৰেমতে, নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে, চোৱানা বিচাৰো তোমাকে কাষতে, নোৱাৰো থাকিবলে অকলে অকলে, গুচি যাম দূৰণিলে তোমাকে নাপালে, নজনাকে নুবুজাকে পগলা হৈ